পার্টনার গিলা সবে কেনে আছা ভালে না সবরে তো ইউটিউবত ভিডিঅ' চাই থাকাতে এটা ভিডিঅ' আহিল আগত চিপছে দি কিবা বোলে কণী সোমাই দি বানায় তো ভাবলো ময়ো বানাং তো ভিডিঅ'টাত দেখলো লাইকও একদম মিলিয়নত আর মোর গিলা তো কের চকুৱে দেখা পা নাই আজিলৈকে তো তুই অলপ ভিডিঅ'গিলা চাবি লাইক চাইক করবি কমেন্ট করবি একদম সাপোর্টে নকৰা দুখা তো আমি কণী আর একটা চিপসৰ পেকেট আনি চিপসৰ পেকেট খুলি লৈ ইফালে গাজৰ তাজৰ কাটি তাৰপিছত পিঁয়াজ জ্বালা এইগিলা সব কাটি ল'লোঁ কাটি লৈ এইগিলা ৰেডি কৰি লৈ এটা কণী চিপছৰ পেকেটৰ ভিতৰত চিপছগিলা অলপ হাতেদি ভাঙি লৈ তাতে কণী এটা ভাঙি দি তাতে গাজৰ তাৰপিছত আমাৰ যোনগিলা সেই পিঁয়াজ কাটি লৈছিলোঁ সেইগিলা জ্বালা তালা সেইগিলা দিলোঁ ময়ো ভাবলোঁ ময়ো আজি বানাম চাং কেনে হয় তো এইগিলা দিয়াৰ পাছত আমাৰ আৰু এটা কণী আছে এইবাৰ এতিয়া কণী ভাঙি লৈ এতিয়াও দিম ইয়াতে দি এইবাৰ বঢ়িয়াকৈ এইগিলা এনে অলপ লৰা চৰা কৰি সিমান এটা মিক্স কৰিব নালাগে কোনো ৰকম মিক্স কৰি লৈ এবাৰ ইয়াৰে ওপৰত এই ষ্টাপলাৰ না কি কয় এটা ষ্টাপলাৰেটো এই ষ্টাপলাৰেদি এতিয়া ভালকৈ মাৰি দিম মাৰি কিয় দিব যাতে ভিতৰত পানী নোসোমায় পানী সোমালে কিন্তু বেয়া হৈ যাব তো ষ্টাপলাৰেদি একদম ভালকৈ কণা টনা গোটেই একদম ভালকৈ মাৰি ল'ব যাতে পানী এক ফোঁটাৰ ভিতৰত সোমাব নোৱাৰে তো ষ্টাপলাৰ এটা ভালকৈ মাৰি ল'ব চবে যাতে ভিতৰত পানী সোমাব নোৱাৰে তো আমাৰ এইগিলা মাৰা টাৰা এইগিলা কমপ্লিট এবাৰ এটা কেৰাহীত পানী গৰম হ'ব দিছোঁ পানী গৰম হ'ব দিয়া নাই পানী দিছোঁ তো তাতে এইবাৰ আমাৰ চিপছৰ পেকেটটা দিম তাতে দি এইবাৰ অলপ পূৰা উঠলাম ঢাকি দিব ঢাকনি থাকলে মোৰ ঢাকনি নাই সেইকাৰণে ঢাকি দিয়া নাই গৰীব মানুহ না তো সেইকাৰণে ছাপোৰ্ট নকৰা কিমান আৰু কম ছাপোৰ্ট কৰবি দে গৰীব মানুহ এই ধনী হ'ব অলপ খোজোঁ আৰু ছাপোৰ্টে নকৰা তো আমাৰ এইগিলা উঠলা সিজা টিজা চেচ তো এইবাৰ এতিয়া ইয়াৰ পৰা উঠাই লওঁ তো উঠাই লৈ অলপ টাইম ঠাণ্ডা হ'ব দিম ঠাণ্ডা হোৱাৰ পাছত বঢ়িয়াকৈ এতিয়া কেঁচি দি নাইবা বিলেটে দি যি আছে ঘৰত কাটি ল'ব চাইডৰ পৰা মাজেদি আৰু একবাৰ কেঁচি মিনিট বা একবাৰে ফালি যাব তাত বঢ়িয়াকৈ চাইডেদি এনেকৈ অলপকৈ কাটি লৈ এতিয়া লাহেকৈ ওলাই ল'ব বঢ়িয়াকৈ কেকৰ দৰে ওলাই আহিব আপোনালোকে ভাবিব কেকটাৰ নাম কি থোৱা যায় এগ চিপছ না কেকে থোৱা যায় কি থ'ব আপোনালোকে তো দেখাত মজা লাগছে তো এইবাৰ বঢ়িয়াকৈ মজা কৰি এটা কাটৰি দি এনেকৈ গোলকৈ এনেকৈ কাটি ল'ব দেখাতো ভাল লাগব সেই পিঁয়াজটা আৰু কৰিব হ'লে আহিল তো এনেকৈ কাটি ল'ব কাটি লোৱাৰ পাছত দেখাতো ভাল লাগব খায়ো ভাল লাগব মই কিন্তু নিমখ দিব পাহৰি গৈছোঁ তো নাপাহৰিবি তেতিয়াও ভাল লাগছে খাই নিমখ দিলে তেতিয়াও ভাল লাগছে তো আপোনালোকে নিমখটা দিব মই পাহৰি গৈছোঁ দিবা তো ইয়া আমাৰ ৰেচিপি ৰেডি এতিয়া খাই থাক তো ফেচবুকত চালি ফ'ল' কৰবি ইউটিউবত চালি ছাবস্ক্ৰাইব কৰবি আৰু এইগিলা লাইক চাইক কমেণ্ট চব কৰবি যাই ভিডিঅ' এটা গোটেই চাইছা তাহাক এক বস্তা থেংক ইউ